মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিশ্বশিল্পী কবিতাটো পাঠ কৰিম। বিশ্বশিল্পী শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত, ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলৈ যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ ফলিত জনাওঁ। জনতাৰ হৃদয়ত মোৰ খুনুমলি দেশ, মই পিন্ধো বিশ্ববেশ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ যিনি, মই শুনো ঋণি ঋণি বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি শুনো মোৰ গানে সুৰ। সাম্যৰ সমৃদ্ধি, সৌন্দৰ্যৰ মহামহত্বৰ পাতিবলৈ শান্তিৰ নৱলোক এই পৃথিৱীত। মোৰ কল্পনা মেধা বুদ্ধি মনিষাৰে মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ। মোকে সলিতা কৰি জ্বলাওঁ বিশ্ব চাকি, বিশ্ব জনতা পূজাৰ। সেই পূজাৰ প্ৰধান অক্ষ কৰি মই দিওঁ উপহাৰ, মোকে কৰি সুৰকো প্ৰচাৰ। বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক, জয় জয়কাৰ। বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক, জয় জয়কাৰ। ধন্যবাদ। উপস্থিত শিক্ষা গুৰুসকল, সহকৰ্মীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি আজিৰ দিনটোৰ সম্পৰ্কত যথেষ্টখিনি আলোচনা বিলোচনা কৰা হৈছে। সেই বিষয়ত মইনো আৰু কি ক'ম, দুআষাৰমান জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে ক'ম বুলি থিয় হৈছোঁ। ভুল ভ্ৰান্তি হ'লে সকলোৱে শুধৰাই লৈছে। কৈ দিম চাগে, মই কৰিম, আপুনি কওক। সুন্দৰে যে তাত ফুলাৰ মন্ত্ৰ আগু ৰাত্ৰি বাটে, সেই আজি ইমান ফুল প্ৰভাত। জনশিল্পী গণশিল্পী এই বিশ্ব বৰেণ্য শিল্পীগৰাকী আমাৰ কোন? আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেতৰ জন্ম হৈছিল 1903 চনত। তেওঁ সুন্দৰৰ পূজাৰী, অসমৰ এজন আগশাৰীৰ বিশ্বশিল্পী, স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা আমাৰ মাজৰে এজন অসমীয়া। তেওঁ অসমবাসীৰ প্ৰাণত, অসমবাসীৰ বাবে আজিও এজন গণশিল্পী হিচাপে আমাৰ মাজত জীয়াই আছে। আজি তেখেতৰ মৃত্যু তিথি 1952 চনৰ 17 জানুৱাৰী তাৰিখে তেখেতৰ মৃত্যু হৈছিল। তেখেতৰ মৃত্যু তিথি 53 চনৰ পৰা 17 জানুৱাৰী তাৰিখটো শিল্পী দিৱস হিচাপে আমি উদযাপন কৰি আহিছোঁ। এই শিল্পীজনে আমাৰ অসমীয়া সমাজখনক এটা নতুন দিশেৰে আগুৱাই নিয়াত যথেষ্টখিনি কষ্ট স্বীকাৰ কৰিছিল। সেই সময়ত তেখেতে কম বয়সৰ পৰাই কবিতা, নাটক আদি ৰচনা কৰি অসমীয়া সমাজখনক কিছু সংস্কাৰমুখী কৰি তোলাৰ প্ৰতি যত্নপৰ হৈছিল। তেখেত একেধাৰে নাট্যকাৰ, কবি, সাহিত্যিক, সমালোচক সকলো দিশতে তেওঁ পাকৈত এজন অসমীয়া ব্যক্তি আছিল। তেখেতে নানা ধৰণৰ নাটক লিখি অসমীয়া সমাজখনৰ প্ৰতিচ্ছবি দাঙি ধৰিছিল। কাৰেঙৰ লিগিৰি, নিমাতী কন্যা, ইন্দ্ৰ মালতী আদি নাটকৰ জৰিয়তে তেখেতে সামাজিক
প্ৰতিচ্ছবি প্ৰতিফলিত কৰাৰ চেষ্টা কৰিছিল। তেখেত আছিল অসমীয়া প্ৰথম যিয়ে বোলছবি জগতৰ আৰম্ভণি কৰিছিল। জয়মতী নামৰ বোলছবি তেওঁ নিজে ৰচনা কৰি প্ৰযোজনা কৰিছিল। তোমালোকে নিশ্চয় জানা আইদেউ সন্দিকৈৰ কথা। সেই সময়ত জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মা এনেধৰণৰ আগশাৰীৰ বহুতো লোকে এই জয়মতী নাটক, জয়মতী বোলছবি নিৰ্মাণৰ কাৰণে তেওঁলোকে নিজে চিত্ৰবন, জ্যোতি চিত্ৰবন নামৰ ষ্টুডিঅ' নিৰ্মাণ কৰিছিল আৰু তাৰ পিছতেই এই বোলছবিৰ কাম আৰম্ভ কৰিছিল। আজিও তোমালোকে জানা আইদেউ সন্দিকৈয়ে সেই সময়ৰ সামাজিক কিছুমান বাধা নেওচি তেওঁ এই চিনেমা বা বোলছবিত অভিনয় কৰিবলৈ ওলাই গৈছিল। অসমীয়া সমাজত নাৰীৰ যি ভূমিকা সেয়া দাঙি ধৰিবলৈ চেষ্টা কৰিছিল, কিন্তু সেই সময়ৰ ৰক্ষণশীল সমাজৰ বাবে আইদেউ সন্দিকৈ আজীৱন অবিবাহিত হৈ জীৱন কটাই শেষত মৃত্যুবৰণ কৰিছিল। তেওঁ আছিল অসমীয়া নাৰীৰ এক অন্যতম নিদৰ্শন। সেই সময়ত অসমীয়া নাৰীসকলক, অসমীয়া তিৰোতাসকলক সমাজৰ পৰা কি কৰিছিল, যি নাটক বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন এইখনি গাঁও। বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰিত আপোন ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও আপোন আপোন এইখনি গাঁও। বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰিত আপোন ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন। আগলি বাহাত বগলী নাচিছে আল ফুলকৈ কহুৱা হালিছে। আগলি বাহাত বগলী নাচিছে আল ফুলকৈ কহুৱা হালিছে। মুখে মুখে হাঁহি দেখো ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন। এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন চাই জুৰিত আপোন ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন। সৰু বৰে নাই গাঁৱতে সমূলি ওলাহত মই উদুলি মুদুলি। সৰু বৰে নাই গাঁৱতে সমূলি ওলাহত মই উদুলি মুদুলি চেনেহৰে বান্ধোন ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন। এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰিত আপোন ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন। এটা গাওঁ আৰু বাকী তুমি নমতাই দেই।
পথাৰ কোলাত শুভে ৰদালিৰে ফল ফুল সেন্দুৰীয়া সেউজী 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 ধৰণী ধুনীয়া আমাৰ চকুলোৰে পানী দি জীয়ালো মানিকী মধুৰী ধান তোমালৈ আনিছো জগতৰে খোজ হেৰাও তিমান তোমালৈ আনিছো জগতৰে খোজ হেৰাও তিমান সেউজী 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 ধৰণী ধুনীয়া সেউজী 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 ধৰণী ধুনীয়া আমাৰ চকুলোৰে পানী দি জীয়ালো মানিকী মধুৰী ধান তোমালৈ আনিছো জগতৰে খোজ হেৰাও তিমান সেউজী 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 ধৰণী ধুনীয়া সেউজী 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 ধৰণী ধুনীয়া মানুহে মানুহৰ বাবে যদিহে অকণলে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা মানুহে মানুহৰ বাবে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোমল নদী পাৰ হয় তোমাৰ সাহস তুমি হেৰুৱা বান্ধি দুৰ্বল মানুহে যদি জীৱনৰ কোমল নদী পাৰ হয় তোমাৰ সাহস তুমি হেৰুৱা বান্ধি মানুহ যদিহে নহয় মানুহ আনত কাহানিও নহয় মানুহ মানুহ যদিহে নহয় মানুহ আনত কাহানিও নহয় মানুহ যদি গানত কাহানি বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণে ভাবে সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে